আজি আমি এইটো ভিডিঅ'ত ষ্টিৰেণুৰ গঠন বিকাশ আৰু ডিম্বকৰ ভিতৰত ভ্ৰূণথলীৰ কেনেদৰে সৃষ্টি হয় তাৰ বিষয়ে আলোচনা কৰিবলৈ লৈছোঁ। ইয়াৰ আমি আগৰটো ভিডিঅ'ত ডিম্বকৰ বিভিন্ন অংশ আৰু উপাদানসমূহৰ বিষয়ে অধ্যয়ন কৰিছিলোঁ। এতিয়া ডিম্বকৰ ভিতৰত মিউচিলাছ কোষ সমষ্টিৰ এটা বিশেষ ধৰণৰ কোষ যাক প্ৰতিবাদ কোষ বোলে। তাৰ পৰা ষ্টিৰেণুৰ বিকাশৰ পৰ্যায়খিনিকে মেগাস্প'ৰজেনেচিছ বুলি কোৱা হয় আৰু ষ্টিৰেণুৰ পৰা ভ্ৰূণস্থলীৰ বিকাশৰ পৰ্যায়টোক কোৱা হয় মেগাগেমেটোজেনেচিছ। এই বিষয়ে আলোচনা কৰিবলৈ যোৱাৰ আগতে আমি ডিম্বকৰ বিভিন্ন অংশসমূহৰ বিষয়ে জ্ঞাত হ'ব লাগিব। ইয়াৰ আগৰটো ভিডিঅ'ত আমি ডিম্বকৰ বিভিন্ন অংশসমূহ আৰু ইহঁতৰ কাৰ্যসমূহৰ বিষয়ে অধ্যয়ন কৰিছিলোঁ যদি আমি পুনৰবাৰ চকুৰ ফুৰাই চাওঁ আহাচোন। ইয়াৰ আগৰটো ভিডিঅ'ত আমি ফুলৰ স্ত্ৰী প্ৰজনক অংশ অৰ্থাৎ স্ত্ৰী স্তৱকৰ বিভিন্ন অংশসমূহৰ বিষয়ে অধ্যয়ন কৰোঁতে আমি গম পাইছিলোঁ যে গৰ্ভাশয় একেবাৰে পুষ্পাক্ষৰ ওপৰতে অৱস্থান কৰে। ই সাধাৰণতে ঘূৰণীয়া আকৃতিৰ হয় আৰু এই গৰ্ভাশয়ৰ ভিতৰতে কিছুমান সৰু সৰু গুটি সদৃশ অংগ দেখিবলৈ পোৱা যায় আৰু এই গুটি সদৃশ অংগবিলাককে ডিম্বক বুলি কোৱা হয়। এতিয়া গৰ্ভাশয়ৰ ভিতৰ কোঠালিত কিছুমান কোষে ডিম্বকবোৰ ধৰি ৰখাত সহায় কৰে আৰু এই সহায় কৰা কোষসমূহক অমৰা বুলি কোৱা হয় আৰু এডাল ঠাৰিৰ সহায়ত ডিম্বকটো অমৰাৰ সৈতে লাগি থাকে আৰু সেই ঠাৰিডালকে ফিউনিকল বা ডিম্বক নাড়ী বুলি কোৱা হয় আৰু ডিম্বক নাড়ীৰ যি অংশ বা ফিউনিকলৰ যি অংশ ডিম্বকটোত লাগি থাকে আৰু সেই অংশকে ডিম্বক নাভি বুলি কোৱা হয়। এতিয়া ডিম্বকটো এখন আৱৰণে আবৃত হৈ থাকিব পাৰে বা এখনতকৈ বেছি অৰ্থাৎ দুখন আৱৰণে আবৃত হৈ থাকিব পাৰে আৰু সেই আৱৰণখনক ডিম্বকটক বুলি কোৱা হয় আৰু সাধাৰণতে গুপ্তবীজী উদ্ভিদবিলাকৰ ক্ষেত্ৰত ডিম্বকটক দুখন দেখিবলৈ পোৱা যায় আৰু নগ্নবীজী উদ্ভিদবিলাকৰ ক্ষেত্ৰত ডিম্বকটক এখনেই থাকে। এতিয়া ডিম্বকটক দুখনে সম্পূৰ্ণ আবৃত কৰি ৰখা ডিম্বকৰ গুৰি অংশক ডিম্বক মূল বুলি কোৱা হয়। চিত্ৰত তোমালোকে দেখিছে ডিম্বক মূল বুলি কোৱা হয় গুৰি অংশৰ ফালে আৰু ডিম্বক মূলৰ বিপৰীতে ডিম্বকটক দুখন লগ নালাগি এটা দীঘলীয়া সূক্ষ্ম বিন্ধা বা সুৰংগ সৃষ্টি কৰে আৰু এইটোক কোৱা হয় ডিম্বক ৰন্ধ্ৰ। এতিয়া আমি ভ্ৰূণস্থলীৰ বিকাশৰ অৰ্থাৎ ভ্ৰূণস্থলী কেনেদৰে সৃষ্টি হয় তাৰ বিষয়ে জানিবলৈ হ'লে আমি ডিম্বক ৰন্ধ্ৰ আৰু ডিম্বক মূলৰ অৱস্থানৰ বিষয়ে আমি জ্ঞাত হ'ব লাগিব। এতিয়া ভ্ৰূণস্থলী হৈছে ভ্ৰূণ পোষকৰ ভিতৰত ডিম্বক ৰন্ধ্ৰৰ ফালে অৱস্থিত। এইটো কথা মনত ৰাখিবা যে ডিম্বক ৰন্ধ্ৰৰ ফালে যিটো অৱস্থিত কিছুমান কোষ দেখিবলৈ পোৱা যায় আৰু এই কোষসমূহক ডিম্বাকৃতি অংশৰ এই কোষবিলাককে ভ্ৰূণস্থলী বুলি কোৱা হয় আৰু ভ্ৰূণস্থলীৰ ভিতৰতে আমি ডিম্বাণুৰ বিকাশ আৰম্ভ হয়। এইটোৱে আছিল আমাৰ ডিম্বকৰ বিভিন্ন অংশসমূহ। এতিয়া আমি এইটো যদি এটা ডিম্বক চাওঁ, ডিম্বকত গম পালোঁ যে ডিম্বকত এটা ভ্ৰূণস্থলী থাকে আৰু এই ভ্ৰূণস্থলীটো কেনেদৰে সৃষ্টি হয় যদি আমি চাওঁ তেতিয়াহ'লে আমি আগতেই কৈছোঁ যে ডিম্বকৰ মাজভাগত ভ্ৰূণ পোষক কিছুমান পোৱা যায় আৰু এই ভ্ৰূণ পোষকবিলাকক নিউচিলাছ বুলি কোৱা হয় আৰু এই নিউচিলাছৰ মাজভাগত থকা কোষসমূহৰ যিকোনো এটা কোষ অন্য কোষসমূহতকৈ বেলেগ হৈ পৰে অৰ্থাৎ ইহঁতৰ কোষ পৰশখিনি ঘন হয় আৰু কোষকেন্দ্ৰৰ আকাৰো ডাঙৰ হৈ পৰে আৰু ইয়াকে প্ৰপ্ৰসূতক কোষ বা আৰ্চিস্পৰিয়াল চেল বুলি কোৱা হয় আৰু এই কোষটো প্ৰথমতে দুটা ভাগত ভাগ হয় আৰু যোনটো ডিম্বক মূলৰ ফালে থকা কোষটো আৰু এটা কি হয় ডিম্বক ৰন্ধ্ৰৰ ফালে থকা কোষ দুটা ভাগত ভাগ হ'ব পাৰে আৰু ডিম্বক ৰন্ধ্ৰৰ ফালে থকা কোষটোৱে ৰেণু মাতৃ কোষ অৰ্থাৎ স্ত্ৰী ৰেণু মাতৃ কোষ হিচাপে কাম কৰে যাক আমি মেগাস্প'ৰ মাদাৰ চেল হিচাপে স্বীকৃতি দিওঁ আৰু এই স্ত্ৰী ৰেণু মাতৃ কোষটো দ্বিগুণ ক্ৰমজম বিশিষ্ট হয় অৰ্থাৎ ক্ৰমজমৰ সংখ্যা দ্বিগুণ থাকে আৰু ই মিঅ'চিছ বিভাজনৰ দ্বাৰা বিভাজিত হৈ 4টা এগুণ সংখ্যক ক্ৰমজম বিশিষ্ট স্ত্ৰী ৰেণু কোষ সৃষ্টি কৰে। এইটো কথা মনত ৰাখিবা যে স্ত্ৰী ৰেণু মাতৃ কোষটো সদায় দ্বিগুণ ক্ৰমজম বিশিষ্ট হয় আৰু ই মিঅ'চিছ বিভাজনৰ দ্বাৰা বিভাজিত হৈ 4টা এগুণ ক্ৰমজম বিশিষ্ট স্ত্ৰী ৰেণু কোষ অৰ্থাৎ মেগাস্প'ৰ সৃষ্টি কৰিব পাৰে আৰু এই মেগাস্প'ৰটো সদায় ৰৈখিকভাৱে সজ্জিত হৈ থাকে। আমি যেতিয়া পুং জনন কোষ অৰ্থাৎ পুং ৰেণুৰ বিষয়ে আমি অধ্যয়ন কৰিছিলোঁ তাত গম পাইছোঁ যে বিভিন্ন ধৰণৰ সজ্জাৰে সজ্জিত হৈ থাকিব পাৰে কিন্তু ইয়াত সদায় ৰৈখিকভাৱে সজ্জিত হৈ থাকে অৰ্থাৎ লিনিয়াৰলি সজ্জিত হৈ থাকে আৰু ইয়াৰে তিনিটা কোষ ধ্বংস হৈ যায় যি ডিম্বক মূলৰ ফালে থাকে সেই তিনিটা কোষ ধ্বংস হৈ যায় আৰু ডিম্বক ৰন্ধ্ৰৰ ফালে থকা এটা কোষে কি কৰে স্ত্ৰী ৰেণু কোষ হিচাপে কাম কৰে আৰু সেই স্ত্ৰী ৰেণু কোষেই শেষত ভ্ৰূণস্থলী সৃষ্টিত অৰিহণা যোগায়। এতিয়া আমি স্ত্ৰী জনন কোষৰ বিকাশ কেনেদৰে হয় সেই প্ৰক্ৰিয়াটো চাওঁ।
এতিয়া স্ত্ৰীৰেণু কোষে ভ্ৰূণস্থলী সৃষ্টি কৰা প্ৰক্ৰিয়াটোকে স্ত্ৰী জনন কোষৰ বিকাশ বুলি কোৱা হয়, যাক মেগাগেমেটজেনেচিছ বুলি কোৱা হয়। এগুণ ক্ৰমজম বিশিষ্ট স্ত্ৰীৰেণু কোষটো প্ৰথমতে কেৰিঅ'কাইনেচিছ হৈ দুটা ভাগত ভাগ হয়, অৰ্থাৎ ইহঁতৰ কোষপৰশৰ বিভাজন নহয়, অৰ্থাৎ কোষকেন্দ্ৰৰ বিভাজন হয় আৰু ই দুটা ভাগত ভাগ হয়। তাৰে এটা ডিম্বক মূলৰ ফালে গতি কৰে, অৰ্থাৎ ওপৰৰ ফালে গতি কৰে, আৰু আনটো তলৰ ফালে অৰ্থাৎ ডিম্বক ৰন্ধ্ৰৰ ফালে গৈ অৱস্থান কৰে। আমি যিহেতু এটা সৰ্বসাধাৰণ সকলো উদ্ভিদতে পোৱা এনাট্ৰপাছ অভিউল অৰ্থাৎ এনাট্ৰপাছ গৰ্ভাশয়ৰ কথা আলোচনা কৰিছোঁ, যি ওলোটাকৈ থাকে, আৰু সেইকাৰণে কৈছোঁ যে ডিম্বক মূলটো ওপৰৰ ফালে থাকে আৰু ডিম্বক ৰন্ধ্ৰটো তলফালে অৱস্থান কৰে। ইয়াত কি হয়, প্ৰথমতে স্ত্ৰীৰেণু কোষটো দুটা ভাগত ভাগ হয়, অৰ্থাৎ নিউক্লিয়াছ ডিভিজনে হয়, কোষকেন্দ্ৰ ডিভিজনে হয়, কোষপৰশৰ ডিভিজন নহয়। আৰু দুইটা কোষকেন্দ্ৰ দুবাৰ বিভাজিত হৈ সেই দুইটা কোষকেন্দ্ৰ আকৌ দুবাৰ বিভাজিত হৈ দুয়োমূৰে 4টাকৈ 8টা এগুণ সংখ্যক ক্ৰমজম বিশিষ্ট কোষৰ সৃষ্টি কৰে। প্ৰথমতে দুটা ভাগত ভাগ হ'ল আৰু সেই দুইটাই দুটাকৈ দুবাৰকৈ 4টা হৈ মুঠ 8টা ক্ৰমজম বিশিষ্ট কোষকেন্দ্ৰ সৃষ্টি কৰে। আৰু ইয়াৰ পিছত দুয়োমূৰৰ পৰা একোটা কোষকেন্দ্ৰ ভ্ৰূণস্থলীৰ মধ্যভাগলৈ গুচি আহে, যি আমি 4টা কোষ পাইছিলোঁ, 4টা ওপৰৰ ফাললৈ যায়, ডিম্বক মূলৰ ফাললৈ যায়, আৰু 4টা ডিম্বক ৰন্ধ্ৰৰ ফাললৈ যায়, আৰু এই দুয়োমূৰৰ পৰা দুটা কোষকেন্দ্ৰ ভ্ৰূণস্থলীৰ মধ্যভাগলৈ আহি দুগুণ ক্ৰমজম বিশিষ্ট নিশ্চিত কোষকেন্দ্ৰ সৃষ্টি কৰে, অৰ্থাৎ এগুণ ক্ৰমজম বিশিষ্ট কোষকেন্দ্ৰ দুটা ভ্ৰূণস্থলীৰ মধ্যভাগলৈ গুচি আহে আৰু ই লগ লাগি পেলাই নিশ্চিত কোষকেন্দ্ৰ বা পোলাৰ নিউক্লিয়াছৰ সৃষ্টি কৰে। আৰু ডিম্বক ৰন্ধ্ৰৰ ফালে থকা বাকী 3টা কোষকেন্দ্ৰৰ যিকেইটা ডিম্বক ৰন্ধ্ৰৰ ফালে কোষকেন্দ্ৰ বাকী 3টা আছিলে, যিটো 4টা মুঠ আছিলে, 4টাৰ পৰা এটা গুচি আহিলে ইয়ালৈ আৰু বাকী থাকিলে 3টা কোষ, আৰু সেই 3টা কোষকেন্দ্ৰৰ এটাই স্ত্ৰী জনন কোষ সৃষ্টি কৰে, অৰ্থাৎ এগৰ সৃষ্টি কৰে, আৰু বাকী কেইটাই সহকাৰী কোষ হিচাপে অৰ্থাৎ চাইনাজিড বুলি কয় ইংলিছত, চাইনাজিড হিচাপে গৰ্ভাধানত সহায় কৰে। আৰু ডিম্বক মূলৰ ফালে থকা 3টা কোষকেন্দ্ৰ একেলগে প্ৰতিপাদ কোষ সমষ্টি বোলে। ডিম্বক মূলৰ ফালে যিকেইটা কোষকেন্দ্ৰ থাকিলে সেই কোষকেন্দ্ৰকেইটাক প্ৰতিপাদ কোষ সমষ্টি বুলি কোৱা হয়। ইয়াৰ কি হয়, শেষত সিহঁতকেইটা ধ্বংস হৈ যায়, সিহঁতৰ কোনো বিশেষ কাম নাথাকে। এতিয়া আমি ভ্ৰূণস্থলী বুলিলে স্ত্ৰী জনন কোষ, নিশ্চিত কোষকেন্দ্ৰ, সহকাৰী কোষ আৰু প্ৰতিবাদ কোষ সমষ্টিকে বুজায়। আমি যদি পলিগনাম টাইপৰ যদি চাওঁ, আমি সেইটো সৰ্বসাধাৰণতে সকলোতে পোৱা এক বিশেষ ধৰণৰ বিভাজন। যদি চাওঁ আমি তেতিয়াহ'লে 8টা কোষকেন্দ্ৰ দেখিবলৈ পাম। তাৰে দুটাই কি কৰিব, নিশ্চিত কোষকেন্দ্ৰ গঠন কৰিব, আৰু 3টাই প্ৰতিবাদ কোষ সমষ্টি গঠন কৰিব, আৰু বাকী 3টাৰ 2টাই সহকাৰী হিচাপে কাম কৰিব আৰু এটাই স্ত্ৰী জনন কোষ হিচাপে কাম কৰিব। ইয়াৰ পিছতে স্ত্ৰী জনন কোষে ডিম্বাণু গঠন অৰ্থাৎ বীজৰ সৃষ্টিত অৰিহণা যোগাব। এইটোৱে আছিল আমাৰ মেগাগেমেটজেনেচিছ গঠন প্ৰক্ৰিয়া। আৰু ইয়াৰ পিছৰটো ভিডিঅ'ত আমি কেনেদৰে ফাৰ্টিলাইজেশ্যন হয় অৰ্থাৎ নিষেচন হয় সেই বিষয়ে আমি আলোচনা কৰিম।